নমস্কাৰ নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ ভাওনা কৰি মানে টোপনি ঘটি চকু মেলিবই পৰা নাই, চশমাযোৰ লগাই লৈছোঁ। বাকী আজি ওলাইছোঁ ধেমাজি অভিমুখে। আজি কুমপথাৰ ৰাহুগাম ৰাহু তো চাব আৰু এবাৰ এই ল'ৰাটোক লৈ লৈছোঁ, লগতে শিৱ গাব আজি ধুনীয়া ধুনীয়া ল'ৰা, শিৱহে চাজিব, আমাৰ নিচাবোৰহে অসুৰ আৰু তো সকলোৱে অসুৰ বুলিয়ে বাৰু লৈ লওক আঁকোৱালি, মৰম দিব, চেনেহ দিব আপোনালোকে চেনেলটোক। বাকী ভিডিঅ' চিডিঅ' যদি কোনোবা চিনাকি ওলায় তেতিয়াহ'লে দিম। বাকী আজি বৃন্দাবন নাট্যগোষ্ঠী চোৱাত একে মানে আমি নিবেদিত কৰিম কুমপথাৰ। আপটো আপোনাৰ লখিমপুৰ ধেমাজিলৈকে যিমানখিনি আপোনাৰ ৰাস্তা আমাৰ বৃন্দাবনৰ পৰিয়ালখিনি আজি আকৌ মানে দৃশ্য নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে, চাবলৈ দিছোঁ, চাই যাওঁ। আজি এনেকৈ চলি থাকিব বাৰু, দি থাকিম ভিডিঅ' চিডিঅ' সকলোৱে চাব। ব্লগটো কাইলৈও আছে, ভাওনাখিনি কণ্টিনিউ আছে, ব্লগ যিকেইদিন বনাওঁ দিম ভিডিঅ' চিডিঅ'। আগৰকেইটা দিয়াই নাই, বনাম এনেকৈ থৈ দিছোঁ এক গোট কৰি। তো চাই থাকক পাই গ'লো আমাৰ জেগা পাই গৈছোঁহি দেই। মানে জেগা মানে আকৌ ভাওনা জেগা নহয়, মানে আমাৰ বৃন্দাবনৰ স্থায়ী জেগাখন। তো আমাৰ এজন চিনি পাইছে স্মৃতিঞ্জন, আজি আকৌ জুই দিবলৈ ওলাইছে। তো বলগা ওলাইছে। বাকী খবৰ খাতি দেই ৰাইজক কিবা এটা কওক, ধুনীয়া শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে আমি ভাওনা কৰিব লাগিছে ধেমাজিলৈ। তো কুমপথাৰ আছে বৃন্দাবনৰ ভাওনা, তো চাই থাকিব ৰাইজ কুমপথাৰ চাই থাকিব আজি চাই থাকিব গা দিব। তো আহি আছে সকলোখিনি, চব ৰৈ আছে মানে গাড়ী। আমাৰ আজি পৰিচালক মানে পূজা বতৰ যে ৰাইজ দেখিছে নাই, একদম টিপটপত ওলাইছে। আজি চুৰিয়া নাই, কুৰ্তা নাই, পিন্ধিবগৈ মানে তাত পিন্ধিব আজি লৈ লৈছে। বহুত ভাগৰুৱা কৰি দিয়ক, 29 তাৰিখৰ পৰা শুবলৈ পোৱা নাই ৰাইজ, ভাগৰুৱা। তাৰপৰা 29 তাৰিখলৈকে 1 মিনিট শুবলৈ পোৱা নাই। যোৰহাটলৈও আহিব এপাক, কুকি কাঞ্চনতে পাব মালিকক দোকানত। এইফালে আমি 29 তাৰিখে খনিকাপতি প্ৰকাশ কৰিছিলোঁ, সেইদিনৰ পৰা ষ্টাৰ্ট কৰি আজিলৈকে ভাওনা পূজা ইয়াতে গৈছে। কণ্টিনিউ আছে, কাইলৈও আছে, পৰহিলৈও আছে, সদায় মানে চলি আছে। কিবা খাব তো আমাৰ ডেকা ল'ৰা এটা ইমানে ভাওনা পাগল, ইমানে ভাল নাপাব। 6টা বজাত গৈ 10টা বজাত ওলাই আহিছোঁ। এই 6টা বজাত ঘৰ সোমাই 3 ঘণ্টা শুই ওলাই গ'ল। আৰু সোনদিনা কালি বাসুকি ভাও আছিলে। বাকী ৰাইজ, আমাৰ কালি মানে বিশেষ সূত্ৰে গম পাইছোঁ, ভাল খবৰ এটা আপোনালোকলৈ আহিছোঁ। কালি বাসুকি গালে, বাসুকি গাইছিলে ন কালি, তেখেতৰ ভিডিঅ' অকণমান দিছে বাৰু, দিম আপোনালোকক। কিবা এটা খুৱাবা নি এতিয়া, কিবা এটা খুৱাবা নি সেইটো কোৱা। কিবা এটা খুৱাবা নে নোখোৱা? কি খাবা? যি খোৱা তাকে খাম। তেতিয়াহ'লে খুৱাম বুলি কৈছে, খাই লওঁ দেই। ভাওনাখন কিমান লৈছে নিপন দা? ৰাইজৰ বিপুল দেৱী, আপোনাৰ ফিজটো কিমান আজি? আজি মানে ভাওনাখন সম্পূৰ্ণ মোৰ দায়িত্বতে আছে, গতিকে আজি ভাওনাখন খুব কমত লোৱা হ'ল। গুৰুজনাৰ জন্মজয়ন্তী বুলি, সেইটো আচলতে গুৰুজনালে আমি সেৱা জনাই পেলাই তেওঁক উদ্ধাৰ কৰিবলৈহে আজি ওলাইছোঁ। ধন্যবাদ, আপোনাৰ বহুমূলীয়া মন্তব্যৰে উৎসাহিত কৰিছে আমাক। ছিজনত খোজ কাঢ়িছোঁ ৰাইজ, মানে গৈ আছোঁ আমি গাড়ীৰ ওচৰলৈ। গাড়ীখন আকৌ আগবাঢ়ি লৈ গ'ল আৰু চবৰে এটা ষ্টাইল থাকে, মোৰ এটা ষ্টাইল লৈ লৈছোঁ ৰাইজ। আৰু এয়া আমাৰ মাজত নতুন হিচি। তো মানে কথাটো এনেকুৱা হৈছে, এইটো চবেই মোক ইনচাল্ট কৰে ইউটিউবত, মানে সেইকাৰণে মই মানে একদম ৱেইট নাই, মানে ৱেইট নাই, মানে একদম ৱেইট নাই। চশমাযোৰ নিপনে গিফ্ট দিছে, চশমাযোৰ গিফ্ট দিছে আৰু মোৰযোৰ সি লৈ লৈছে। মানে মোৰযোৰ ভাল দেখি সি লৈ ল'লে আৰু তাৰযোৰ মোক বেয়া বনাই দিছে। ৰাইজ মই চবতে ভাল। পৃথিৱীৰ আচৰিত বস্তু 7টা নে 8টা আছে যে, তাই যদি নিপন দাই কাৰোবাক কিবা এটা দিয়ে ন, সেইটো মানে এটা বাঢ়ি যাব পৃথিৱীত। ৰাইজ বুজিলে নহয় কথাটো। বাকী ইয়াত গোটেইখিনি আহি আছোঁ, আমাৰ ইয়াতে লগত চব আছে। ওলাইছোঁ আৰু গাড়ী এখনৰ পিছত এখন সলাই। আমাৰ দৰ্শক খুৱাই লৈছোঁ, দেহাটো বোলে অলপ অসুস্থ। আশীৰ্বাদ কৰোঁ, আজি যাতে ধেমাজি হিলি আহক, আশীৰ্বাদ কৰক। সেইটো মেইন আৰু ন ৰাইজ, কি কয় আৰু। আমাৰ মানে বডিগাৰ্ড লৈ লৈছোঁ, এইজন থাকিলে টেনশ্যন নাই আৰু, এনেও নাহে, কোনো নাহে মানে আৰু।
বৰ্তমান আমি ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলঙত গৈ আছোঁ। আমাৰ দাদাই গাড়ী চলাই আছে ধুনীয়াকৈ। ইয়াতকৈ চফা মেৰা মেকআপ চেকআপ চলিছে। আমাৰ পল্লৱ কাইতে মাৰি আছে। এইফালে আমাৰ বাবুদা মেকআপ লগাই আছে পূৰা। আমাৰ দাদা বহি আছে। ধুনীয়াকৈ মাৰি আছে ন? ঠিক আছে, বাবুদাক লগাই ভাল লাগে বাৰু। চিনি পাইছেনে ৰাইজ? কমেণ্ট এটা কৰিব দেই, কোন হয়। ৰাইজ অকণমান ব্যস্ত হৈ আছে ল'ৰাটো, বাকী ভিডিঅ' কলত ব্যস্ত। বিদুপন আজি অহা নাই, আমাৰ মাজত দুখ লাগিছে। ফোনটো ভিডিঅ' কলত চাই আছে। তো ভণ্টি আজি অনুভৱ? ভণ্টি ব্যস্ত, একো নকয় বোলে। ক'ত বিজি হৈ আছে? মোবাইলত চব, গোটেইকেইটা মোবাইলত বিজি দেখিছেনে? গোটেইকেইটা মোবাইলত বিজি। এটা এইটো এটা কিমান কম আৰু। লাল চাহ ন? ঠিক আছে, খাই ল, সোনকালে ওলা। অঁ, হেডফোন লগাই আধুনিক বায়ন আহি গ'ল আমাৰ ইয়াৰ মাজত। কথা গম পাইছেনে? এই 2 নম্বৰ ৰাস্তাত ভাত খুৱাই আনিছোঁ। খোৱা এয়া লগালগ চিৰা দৈ মাৰি আছে। চাহ চাওক, চাহ এবাৰ এটা ছবাৰমান খালে এতিয়ালৈকে। অ' মেকআপ কোনে মাৰিব? গা চা ধুই লৈছে, ধুনীয়াকৈ ধুৱাই লৈছোঁ ইয়াকো। পিছত আৰু হৈ থাকিব। দেখিছে না ছাৰ ৰাইচ? তাৰপৰা ধুৱাই লৈছোঁ ধুনীয়াকৈ, টিপ টপত ধুৱাই দিছোঁ। আজি মেকআপটো মই নিজে মাৰিছোঁ। কেনেকুৱা হৈছে ক'ব। মস্ত চব মই নিজে মাৰিছোঁ। বাকী মানে প্ৰয়াস কৰিছোঁ, ক'ৰবাত মানে ঘপককৈ অসুবিধা হৈ যায় কেতিয়াবা। তো কেনেকুৱা লাগিছে ক'ব। ওলাই আছে, ওলাপতি আহি মেকআপ মাৰিয়ে আছে। আজি আৰু ককাইহে দিন আৰু চাহ আকৌ।
সহায় কৰি ওলালো আৰু বাকী আমাৰ কৃষ্ণদাইয়া পৰিচালক আছে আজি দেখাই নাপালোঁ বহুত বেয়া কৰিছে আগত চেনা কেইটামান খুৱাই আজি একো নোখোৱালে আমাক ধুনীয়া শুশ্ৰূষা কৰিছে সকলোৱে কিবা এটা কৈ দিয়ক বাইদেউ ধুনীয়াকৈ ৰাইজলৈ আজি নাটকখন ইমান ভাল লাগিলে ৰাইজে চাই বহুত ভাল পালে মানে আশীৰ্বাদ কৰিব আগলৈ যাতে আমি এনেকৈ কৰি যাব পাৰোঁ খানা ধুনীয়া লাগিছে খায়ো আছোঁ দেই বাকী চাই দিব ভিডিঅ' দিম লগতে